হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালেই আছে আৰু আজিৰ ব্লগটো এতিয়াৰ পৰাই আৰম্ভ কৰি দিছোঁ। এতিয়া প্ৰায় 4:30 মানে বাজিছে, গতিকে ব'ল আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া দেখিছেনে হাঁহ কুকুৰাৰ কিমান দপদপনি। আৰু বেছিদিন নাই, সেইটোৰ পৰা অলপমান সকাহ পাম আৰু। এষাৰ মই কিয় তেনেকৈ ক'লোঁ, আপোনালোকে ভিডিঅ'বোৰ চালেহে গম পাব। আগলৈ যিবোৰ ভিডিঅ' মই আপোনালোকক দি থাকিম আৰু সেয়েহে ভিডিঅ'বোৰ যেতিয়াই দিওঁ মই আপোনালোকে চাবলৈ নাপাহৰিব। নাযাবি দে, পৰিবি। কেনেকে উঠিবি দিয়া? হাই কৈ দে। অ মা, পৰিয়ে গৈছে। হা? মই ব্লগ বনাইছো। মই সদায় ক'লে নি তুমি কিবা এটা কৈ দিয়া হ'ল। আমাৰ লেটিংটো ওলাইছে, আমাৰ চৰকাৰী লেটিংটো ওলাই গৈছে।
বস্তু সকলোৰে লগত শ্বেয়াৰ কৰিবলৈ মন যায়, কিন্তু আজিকালিতো ইউটিউবটো এটা মানে কি বুলি ক'ম এতিয়া, পইচা ইনকাম কৰাৰ এটা পথ। কিন্তু তথাপিও পইচা সকলোকে লাগে, কিন্তু স্মৃতিবোৰ মানে চিৰস্থায়ী হৈ ৰ'বৰ কাৰণে ইউটিউবটো মই ভাবোঁ যে বহুতে মানে এটা ভাল প্লেটফৰ্ম। আৰু সেইকাৰণেও আৰু পইচাটো প্ৰথম আগতে, কিন্তু মই মানে ইউটিউবটো মই মোৰ সকলোবোৰ মানে ভিডিঅ' হওক বা স্মৃতিবোৰ মানে সাঁচি থ'বলৈ মই বিচাৰিছোঁ। সেইকাৰণে ভাবিছোঁ যে মই ইউটিউবটো মানে ৰেগুলাৰ আপোনালোকৰ লগত মানে দিনলিপি, আগতেতো মানুহে ডায়েৰীত দিনলিপি লিখে যেনেকৈ, এতিয়াতো আজিকালি সেইটো ব্লগ আকাৰে মানে মানুহৰ আগত প্ৰকাশ কৰিব পাৰি। গতিকে ময়ো ভাবিছোঁ যে ময়ো আপোনালোকৰ ওচৰত মানে ৰেগুলাৰ ব্লগ নহ'লেও মাহেকত 4টাকৈ হ'লেও ব্লগ দিবলৈ চেষ্টা কৰিম বুলি, আৰু আশা কৰোঁ আপোনালোকে যেন মোক সহায় কৰে। আশা কৰোঁ যেন আপোনালোকে মোক অলপমান আগবাঢ়ি যোৱাত সহায় কৰে, তেতিয়া মই বহুতেই ভাল পাম। আৰু মই আগতেও কেইবাটাও ব্লগ দি থৈছোঁ, কিন্তু তাত যেনে হ'লেও বহুতে মোক অলপ সহায় কৰিছে, কাৰণ ৰেগুলাৰ দি থাকিলেহে ভিডিঅ'বোৰ মানুহে চাব। কিন্তু মই মানে ৰেগুলাৰ নিদিওঁ, কিন্তু এতিয়া ভাবিছোঁ যে ৰেগুলাৰ দিম বুলি। আৰু আপোনালোকে অলপমান নজনাটো শিকাই দিব, আৰু মই চেষ্টা কৰিম, যিমান পাৰোঁ সিমান চেষ্টা কৰিম যেন নতুন কিছুমান মানে ভিডিঅ' দিব পাৰিম। একো শিকাব নোৱাৰিলেও আপোনালোকক মনোৰঞ্জন দিবলৈ চেষ্টা কৰিম, আৰু আমাৰ পৰিয়ালটোৰ সৈতে আপোনালোক সকলোকে মানে এটা ভাল, আপোনালোককো যেন আমাৰ পৰিয়াল বা আমাৰ ঘৰখনৰ সদস্য নিচিনাকৈ আপোনালোকে মোক মৰম চেনেহ দিয়ে আৰু আঁকোৱালি লয়, সেয়া মানে চেষ্টা কৰিম। আৰু বিশেষকৈ কেমেৰাৰ আগত মোৰ কথা কোৱাৰ অলপো মানে অভিজ্ঞতা নাই। য'ত যি ভুল হয় আপোনালোকে শুধৰাই দিব, কমেণ্ট কৰিব ভাল। আৰু কি কৰিছ? এফালে লিপষ্টিকৰ কালাৰটো চাওঁ, লিপষ্টিকটো চাওঁ। কাইলৈ স্কুল যাবা নাই? চাওঁ হাই কৈ দিয়া। পিনে চাই দে, ইউটিউবত দিবলৈ যে কৈছোঁ। জ্বলা জ্বলা আছে
গৈছে ৰ'বা ঐ তুমি যে চোৱা কেলে ইমান গৈছে জাষ্ট উৰি যাব গোটেই মূৰত আকৌ পুনৰ লগ পাইছে আপোনালোকক দিনত দেখা বুলি তেনেকৈ একো নাছিল সেইকাৰণে ভিডিঅ' নকৰিলোঁ আৰু এতিয়া বহুত ৰাতি হৈ গ'ল 9:30 বাজিলে ভাত পানী খোৱা বনাই থৈছোঁ আৰু খাই বৈ শুই যাম আকৌ কাইলৈ ৰাতিপুৱা লগ পাম আপোনালোক সকলোকে চ' গুড নাইট